motherfucking Eagle Double G. কি হলো এতিয়াও নাহে গাৰ্লফ্ৰেণ্ডটো কিমান টাইমৰ পৰা ৰখি আছো কেতিয়া আহিব ও ভাই ওই ভাই ও কি কৰি আছা ইয়াতে তুমি ও গাৰ্লফ্ৰেণ্ডটোৰ কাৰণে ৱেইট কৰি আছো ৱেইট হুম ৱেইট মানে কি ৱেইট মানে ৰখি আছো এইখিনি নাজানা নেকি তুমি ও তাৰমানে হিন্দীত ৱেইট কৰা বুলি কয় এ ভগৱান হিন্দীত ৱেইট কৰা বুলি কয় নেকি ইংলিছত ৱেইট কৰা বুলি কয় ও আচ্ছা ইংলিছত ৱেইট কৰা বুলি এই গাৰ্লফ্ৰেণ্ডৰ কাৰণে ৰখি আছো গাৰ্লফ্ৰেণ্ডটো আহিলে শ্বপিং কৰিব যাম শ্বপিং হুম শ্বপিং মানে কি ৰে ভাই এতিয়া তুমি শ্বপিংটোও বুজি নোপোৱা বজাৰ কৰিব যাম ও বজাৰ কৰিব যাবি তে সেইটো কোনতে বজাৰ কৰিব যাবি কি আৰু শ্বপিং কৰোতে জানা মই নাজানো এৰ শ্বপিং কৰা জানিব লাগে এইবিলাক চিম্পল চিম্পল বস্তু নাজানে নেকি ও আজিকালি শ্বপিং কৰা খুব মৰম কৰো না তাইক যি বিচাৰে মই তাকেই দিওঁ খুব মৰম কৰো মই খুব মৰম কৰো পিছে তই ক'ত যোৱা মই হা মই মানে গাৰ্লফ্ৰেণ্ডৰ 2 দিনৰ পৰা হাগা হৈছে অলপ তোৰ গাৰ্লফ্ৰেণ্ডৰ হাগা হৈছে আচ্ছা অলপ মেডিচিন লাগে বোলে ফোন কৰিছে এতিয়া মই যাওঁ অলপ দুটা মানে বা গাৰ্লফ্ৰেণ্ডৰ ঘৰত যাব পালি হলি তই ভাই ফিল হৈ গৈছে ইমান ফিল তোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত যোৱা তই 25 বছৰ হ'ল ভাল পোৱা ফিল হৈ বানে দিছো মই হা 25 বছৰ তাৰমানে তোৰ কি জন্মৰ আগৰ পৰাই ভাল পোৱা নেকি তোৰ 25 বছৰৰ পৰা ভাল পোৱা তই ভুল হৈছে 25 দিন হ'ল ভাল 25 দিন তাকেইতো পিছে ভাই তোৰ কিমান দিন হ'ল ভাল পোৱা মোৰ মই যোৱা ৰাতি মই 11:30 মিনিটত প্ৰপ'জ কৰা হৈছিল হা আৰু এতিয়া দিনৰ বাজিল 11:30 মিনিট টোটেল মোৰ হ'ল 12 ঘণ্টা 12 ঘণ্টা হ'ল তোৰ ভাল পোৱা তই নাভাবিবি যে 12 ঘণ্টা হোৱা বুলি একদম মোৰ 12 ঘণ্টাতে মোৰ একদম 12 বছৰ হোৱা যেন লাগিছে ইমান মৰম কৰে তাই মোক ইমান মৰম কৰে খুব মৰম কৰে আৰু এটা মই তোমাক কথা কওঁ শুনা কচোন তাই যে মোক ইমান মৰম কৰে আজি ৰাতিপুৱা তাই মোক কল কৰিলে আচ্ছা কল কৰি মোক সুধি আছে জান মই থু পেলাম তাৰপিছত তই কি কৈছা মই কলো যে সন্মুখত কিবা গোবৰ কিবা আছে নেকি সি কল নাই তেতিয়াহ'লে পেলাই দিয়া তোকতো বহুত মৰম কৰে ৰে খুব মৰম কৰে আকৌ 10 মিনিট পিছত আকৌ ফোন কৰি মোক সুধি আছে আচ্ছা জান এটা গৰু গাছৰ ওপৰত উঠি ঘাঁহ খাই আছে গৰু কেতিয়াবা গছৰ ওপৰত উঠি কেনে ঘাঁহ খাই নেকি ফাল্টু কথা নকবি তই মোৰ গাৰ্লফ্ৰেণ্ডৰ বিষয়ে মোৰ গাৰ্লফ্ৰেণ্ডটো যদি কৈছে সঁচাই গৰু গছৰ ওপৰত যদি ঘাঁহ খাই আছে মানে ঘাঁহ খাই আছে তই মিছা কথা ক'ব পাৰা মোৰ গাৰ্লফ্ৰেণ্ড কেতিয়াও মিছা কথা নকয় মই মিছা কথা নকওঁ মোৰ গাৰ্লফ্ৰেণ্ডৰ বিষয়ে ফাল্টু কথা নকবি তুমি ক'ত যাব ওলাইছিলো তুমি যোৱা মাছত কি কৰে ইয়াতে লগ ধৰা নাযাব ইয়াক ফোন কৰি বেলেগ জাত মাতিব লাগিব হেল্ল' চাদম ক'ত আছা তুমি না তাতে লগ নধৰো তুমি বেলেগ জাত আহিব লাগিব মই এতিয়া যাব লাগে কিয় ক'ত মোৰ গাৰ্লফ্ৰেণ্ডটো হয় তাত ৰখি আছে ক'ত এই ওচৰত যে আন্ধেৰি গালিৰ ওচৰত যে তেতলি গাছখন যে আছে ডাঙৰ তেতলি গাছখন তাৰে তলত বহি আছে মই এতিয়া যাব লাগে কিয় ইয়াত মাত ময়ো চাওঁ এবাৰ ইয়াত নাহিল খুব লাজ কৰে কিয় মানে লাজ কৰে মোক মনে প্ৰাণে দি ভাল পায় তোকেতো ভাল পায় তাৰমানে তোৰ গাৰ্লফ্ৰেণ্ড মই এবাৰ চিনাকি হ'ব খুজিছিলো নালাগে চিনাকি হ'ব কি চিনাকি হবি আৰু পাছত দেখাম দিয়া কেতিয়াবা আৰু অহাকালি বাৰ্থডে অহাকালি আজি মই তাক আইফোন দিবই লাগিব আইফোন দিবি তই
দিবই লাগিব আইফোন সেইটোৰ কাৰণেতো মোক মাতি আছে এতিয়া সেইটোৰ কাৰণে মই যে তোক যে ক'লো হয়, শ্বপিং কৰিব যাম হা সেইটোৰ কাৰণেতো শ্বপিং কৰিব যাম ঐ বন্ধু ক গাৰ্লফ্ৰেণ্ডৰ ফটো আছে নেকি ৱালপেপাৰতে ৰাখিছো বে মনে প্ৰাণে দি ভাল পাওঁ ৱালপেপাৰতে ৰাখি থৈ দিছো ইমান মৰম কৰো মই এইটো তোৰ গাৰ্লফ্ৰেণ্ড ঐ বন্ধু শুন শুন মই এতিয়া নুশুনো বন্ধু মই যাব লাগিব তাই মোৰ কাৰণে বহুত সময়ৰ পৰা তাত ৰখি আছে যদি বাগে খাই মোৰহে যাব তোমাৰতো একো নাযায় না মোৰ গাৰ্লফ্ৰেণ্ড শুনিছা মই একো নুশুনো মই এতিয়া একো নুশুনো তোমাৰ গাৰ্লফ্ৰেণ্ডৰ হাগা হৈছে তুমি টেবলেট লৈ যোৱা মোৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে মই আইফোন কিনিব যাম শেষ মই শুনিছ এ বন্ধু শুনিছ এ বন্ধু বন্ধু একোৱে নুশুনো ৰে এ শুনিছা হেই, যা। এই হেই, নুশুনো এতিয়া একো শুনিতো চা হেই, মই যাব লাগে সোনকালে ই বেটি ইয়াক ধৰিছে এইবাৰ মোক খাই পিনে শেষ শেষ কৰি দিল লুটি পেলাইছে এইবাৰ ইয়াক ধৰিছে কি কৰোঁ ৰে ভাল ছোৱালী পাল্লাত পৰিছে ৰে ইফালেও যাব লাগে ৰহ মই মেডিচিনটো পিছত দিম লাগে এদিন আৰু হাগক তাই আজি বন্ধুক বচাবই লাগিব নহ'লে ইয়াক শেষ কৰি দিব তুমি মোক কিমান ভাল পোৱা তোমাক মই বহুত ভাল পাওঁ ৰাতি আকাশত যেতিয়া তৰা ওলায় তুমি গণিব পৰা নেকি মোৰ ভাল পাওঁ সিমান বুজিছা না নাই বহুত ভাল পাওঁ তোমাক মই হয় নেকি আৰু ৰাতি 12টা বাজিব 30 মিনিট থাকোঁতে তাৰমানে 11টা বাজি 30 মিনিটত আমাৰ 24 ঘণ্টা পূৰা হ'ব হয় নেকি আৰু অহাকালি তোমাৰ বাৰ্থডেও অ মই তোমাক আইফোন দিমেই হা অ মা তোমাক মই আইফোন দিমেই তুমি চিন্তাই নকৰিবা তোমাক মই বহুত ভাল পাওঁ হয় নে বাৰু অঁ তোমাক মই আইফোন দিমেই তুমি চিন্তা কৰিব নালাগে বুজিছা এই পুৰণা ফোনটো আৰু কিমান ইউজ কৰিবা আইফোন দিমে তোমাক মই আজি হ'ব। চিন্তা নকৰিবা একদম হ'ব ঐ কুকুৰ নেকি তই কুকুৰ মই এনেকে ফাল্টু দৰে আহিছা মই কুকুৰ কুকুৰে মই কুকুৰ কুকুৰ মই ঐ এতিয়া কি হৈছে কি হৈছে এনেকে এইটো কি তোৰ গাৰ্লফ্ৰেণ্ড ঐ এইটো মোৰ গাৰ্লফ্ৰেণ্ড ঐ বেটি এই চিনি পাইছা মোক হা নাই পোৱা নাই নাই পোৱা এই হাত দেখছা চৰ মাৰি কাণৰ ৰুটি গৰম কৰি দিম মোৰ গাৰ্লফ্ৰেণ্ডক কিয় এনেকে গালি দি আছা ভাই বন্ধু তই ৰ এই পাহৰি গৈছা মোক হা কোন তুমি হা এই 399 যে ৰিচাৰ্জ মাৰি দিছিলো পাহৰি গৈছা কেতিয়া দিছিলি কেতিয়া দিছিলি আপি কথা ভালকে কবি এই জীৱনত আইফোন দেখিছিলি হা হা কিপেড থকা মোবাইল ইউজ কৰিছিলি দেখোন তই ইমান ফাল্টু বন্ধু তোৰ মই যাওঁ এই বন্ধু এই ছোৱালী ভাল নহয় মোক সি ইমান ভাল পায় তোৰ কাৰণে সি গুচি গ'ল এই ছোৱালী ভাল নহয় বন্ধু মোৰ লগত তাইৰ মোক ধোকা দি দিছে মোক শেষ কৰি পেলাইছে হেই! তোকো শেষ কৰি পেলাব বন্ধু নাই সি মোক ছোৱালী ভাল পায় সি মোক বহুত ভাল পায় ভাল নাপায় কি পুৰুষ আছে তোৰ লগত পুৰুষ কি পুৰুষ পুৰুষ আছে চাবি তই পুৰুষ চাম হা? মই। কি পুৰুষ পুৰুষ চাবি। আছে চা এই যে চা ফটো এইটো কাই এইটোতো তাই এইটোতো তই হা? এইটো তই এডিট কৰি লগাই দিছা এইখন মই এডিট কৰিম এডিট কৰি লগাই দিছা তই হা? এইখন আচ্ছা এইখন মই এডিট কৰিছো আৰে তই বন্ধু নহয় তই বন্ধুৰ নামত কলংক দানৱ এটা তই দানৱ আচ্ছা শুনিছো দানৱ এটা আচ্ছা এইটো চাই লোৱা কি চাম আৰু এইটো চোৱা এইবিলাক কি Message. এইটো কাৰ নাম্বাৰ এইটো কাৰ নাম্বাৰ আৰে তই যেতিয়া তাৰ ফটো এডিট কৰি লগাব পাৰিছা ইয়াৰ তই SMS এডিট কৰি লগাব পাৰিছা এইবিলাক কাক শিকাব অহা তই মই এইবিলাক এডিট কৰিম এডিট কৰিছা তই হা মই এইবিলাক এডিট কৰিম মই যাওঁ এতিয়া সিয়াক এই, আইফোন দিব বন্ধু। লাগিব শুন বন্ধু মই তোমাক কৈ আছো বহুত ফাল্টু ছোৱালী তোক বৰবাদ কৰি এৰি দিব তুই মোক এটা চান্স দে তোক মই প্ৰুভ কৰি দেখাই আছো কি চান্স দিবি সেইটো মোকে ভাল পায় তুই মোক এটা চান্স দে লাষ্ট এটা চান্স দে তোক মই প্ৰুভ কৰি দেখাই কি আছো চান্স দিম তোমাক মই কি চান্স দিম সেইটো মোকে ভাল পায় মই জানো সি মোক ভাল পায় মই ইয়াক এতিয়া আইফোন দিব যাম। আইফোন দিবি অ আইফোন দিম আইফোন দিয়াৰ আগত মোক এটা লাষ্ট চান্স দিছা উফ লাষ্ট কি চান্স দিম আচ্ছা ঠিক আছে বন্ধুৰ খাতিৰত তোক মই এটা চান্স দিলো দিছা অ হা?
দিছোঁ যা তোক এটা মই চান্স দিছোঁ বাট সিটো মোকে ভাল পায় মই এজনক মাতি আছো কাক মাতিবি আৰু তই তোক মই প্ৰুভ কৰি দেখাব লাগে না দে তাতে মাত সিটো মোকে ভাল পায় ঐ মই গেন্দা জানোৱে ঐ ঐ তেতলি গছৰ তলত জলদি আছো জলদি জলদি 5 মিনিট ঐ কি হ'ল ইমাৰ্জেঞ্চি ফোন কৰিলি যে আহিছে তুই ঐ কথা আছে তো ই আৰু কোন ই মোৰে বন্ধু তোৰ গাৰ্লফ্ৰেণ্ডে তুই এক চিন নাপায় নাই ইয়াক মই আজি প্ৰথম দেখিলোঁ মোৰ তুই গাৰ্লফ্ৰেণ্ডটো প্ৰথম দেখছা না হয় তোৰ গাৰ্লফ্ৰেণ্ডে তুই এক চিন নাপায় নাপায় চিনি নাপায় আজি বল প্ৰুভ কৰি চাম কি প্ৰুফ কৰিবি সিটো মোকে ভাল পায় বল আচ্ছা প্ৰুভ কৰি চাম তো বল ৰেগেন্দা অঁ ঐ ছোৱালীটোক চাইছা চাইছোঁ এইটো অঁ ৰঙা টি চাৰ্ট পিন্ধি যে বহি কেনে চাইছোঁ চাইছা না এই ছোৱালীটো তই গৈ কেনে প্ৰপ'জ কৰ হা আৰু অলপ অকণমান লেকচাৰ মাৰিবি তাইৰ আগত ঠিক আৰু প্ৰপ'জ কৰিব মোকে ভাল পায় আচ্ছা ভাই তোক ভাল পাই তো হা মই তোক এতিয়া প্ৰুফ কৰি দেখাই আছো ঐ গেন্দা তুই যা যাই কেনে মই তোক যি কৈছো সেই কাম কৰ যা সিটো আৰু মোকে ভাল পায় মই জানোৱেই চাই থাক না তো চাই থাক হাই হেল্ল' ইয়াত বহিব পাৰিম হা তুমি কি কাম কৰা এই বাগানখন চাইছা এই মাথাৰ পৰা এই মাথালৈ গোটাই মোৰ ঐ মা হয় নেকি অঁ আৰু মোৰ আইফোনৰ শ্ব'ৰুমো আছে হয় নেকি অঁ উফ মোৰ ফেভাৰিট মোবাইল তুমি কি ছিংগেল নেকি মই ছিংগল তুমি মোক ভাল পাইছা বা চাব পাৰি তুমিও ছিংগল অঁ মই ছিংগেল আমি দুইজনে ছিংগল অঁ অ'কে ভাল পাম দিয়া ঠিক আছে দিয়া ঐ শুনছা কি কৈছে হা শুনছো বন্ধু ছিংগেল কৈছে হা শুনছা ই মোক ইমান দিনৰ পৰা ধোকা দি আছিল থকা ই মোৰ লগতে এনেকাই কৰিছে এতিয়া তই মোক সঁচা কথা কৈছিলি ৰে বন্ধু মই হয় বেটি হয় বেটি তই ছিংগেল মই কোন হয় বেটি ঐ বেটি হয় বেটি হা ছিংগেল বন্ধু তাও টান কাটিম বেয়া নাই কাটব নালাগে আইফোন দিব খুজিছিলি তই ইয়াক হা তই সঁচা আছিলি বন্ধু ই মোক মানে চেছ কৰি খালৈ বন্ধু কেতিয়াও দুশ্মনী নকৰে আইফোন লাগে বেটি হা তোক মই দেখাইছিলো নহয় প্ৰুফ মেছেজ ফটো তই বিশ্বাস নকৰিলি হা ইহঁতে মোৰ বন্ধু চাইছা হা ইয়ে আমাৰে বন্ধু হা থাৰ্ড ক্লাছ তই বুদ্ধিটা একদম ঠিক খেলাইছিলি বন্ধু হা তই থাক ই মোক এতিয়া বৰবাদ কৰি খাইছে তই থাক এতিয়া ইয়াতে বল হাৰামি মই ইয়াক মাৰিম বন্ধু নাই তোক কৈছিলো নহয় মই হা তই ঠিকে কৈছিলি বন্ধু তই ঠিকে কৈছিলি মই ইয়াক অভিশাপ দিছো গোটেই জীৱন ঘৰত বুঢ়ী হৈ থাকিব সি ল'ৰা বিচাৰি নাপাব বুঢ়ী হৈ থাকব ই এরকম ঠগাই ল'ৰাক বাপৰে বাপ তাই এনেকাই এনেকা ঠগাই গোটেই জীৱন বুঢ়ী থাকবই মোক বিলিভ কৰা নাছিলে এতিয়া গম পাইছাতো মই পাইছো এইবাৰ ল'বা কি কৰোঁ এতিয়া ইয়াকে এটা ফোন কৰি চাওঁ হেল্ল' ক'ত আছা তুমি মোক আহি লৈ যাবা নেকি হা তোমাক মই বহুত ভাল পাওঁ হা অ'কে ই কোনোবাৰ লগত বাইকেদি উঠি গ'ল তাই এনেকাই ই খালী নাথাকে তাই ভেকেঞ্চিয়ে নাথাকে তাইক ডিলৰ দৰ্জাখন এনি টাইম খোলা কোনো ফিজ নালাগে এনি টাইম খোলা যোনে এণ্ট্ৰি কৰিব খোজে ডাইৰেক্ট এণ্ট্ৰি কৰিব পাৰে কোনো ভেকেঞ্চি নাই বাচি গৈছা তুই বাচি গৈছা খুব ডেঞ্জাৰ ছোৱালী ৰে বাবা বন্ধু বাচি গৈছা বল এতিয়া বল হেই ব্ৰেকআপ এটা পাৰ্টি দিবি পইচাও নাই বে এটা বল নাই হাফ খোৱাব লাগিব এটা কোৱাটা দিম বে নাই বল ব্ৰেকআপ আজি দুখত আজি সব যাব বল তই অলপ মিলাবি মিলাই দিম চব মিলাই দিম চাকনটা মিলাবি মিলাম বল